ভাই ক'ত যাৱ? এই ভাই চালিয়া বেজৰ ওচৰৰ পৰা আহোগৈ। কেলে চালিয়া বেজৰ কি কাম আছে? এই ঘৰৰ বাৰীত নহয় এটা মেনকা চিঞৰে ৰাতি একদম শুৱা অশান্তি হৈছে। ঘৰত গোটেই কাঁহী বাতি পেলাই একদম মেনকা ভয় খুৱাইছে নহয়। এতিয়া চালিয়া বেজৰ লগ পাবি এতিয়া নকওঁ হিমালয় পৰ্বতত তপস্যা কৰিবলৈ গৈছিলে। মই আহিলে বুলি কোৱা শুনিছিলোঁ। সেইকাৰণে তেখেতৰ ওচৰলৈ ওলাইছোঁ যাবলৈ। আহিবি যদি যাক তেনে। অঁ ঠিক আছে যাম। ভাইটি বাবাজন ক'ত আছে বাৰু? বাবাজনক বিচাৰিছিলোঁ। বাবাজনে বৰগছৰ তলতে আছে। মই তেওঁৰ ওচৰৰ পৰা আহিছোঁ। ব'লক ব'লক। যাওঁ ব'লক। ব'লাচোন ব'লা মই দেখাই দিবা। বাবাজন ইমান ঘনাবি থাকে নহয়। বাবাজনটো মহান মানুহ। পইচা নালাগে নি তেখেতৰ? তেওঁ নালাগে। বাবা মহান মানুহ। তেওঁ এনেকুৱা হাততে থাকে। তেওঁ বাবা। বাবা বাবা আমাৰ ঘৰত বহুত দিগদাৰ হৈছে বাবা। হয় নেকি? তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ গজাই গাঁও মানুহ দেখা পুখুৰী। অঁ ঠিক আছে, তোমাৰ প্ৰব্লেমটো কোৱাচোন। প্ৰব্লেমটো মানে বাবা ঘৰত একদম থাকিব নোৱাৰা হৈছোঁ। এনেকুৱা ভয়ানক ভয়ানক শব্দ আহে, শুৱা অশান্তি কৰিছে। ঘৰত ভাত বনোৱা কাঁহী বাতিবোৰ একদম লদিয়াই লদিয়াই পেলাইছে। 5 দিন হ'ল হোৱাই নাই বাবা। ৰখিবা পুত্ৰ, ফোন এটা আহিছে। হেল্ল' হেল্ল' হেল্ল'। অঁ পুত্ৰ কোৱাচোন। অঁ হয় নেকি পুত্ৰ, তোমাৰ ল'ৰাজন মেট্ৰিক দিছে? অঁ হয় নেকি? পুত্ৰ তুমি নিশ্চিন্ত থাকা, কিন্তু এনেই মই পইচা ডিমাণ্ড নকৰোঁ। তোমাৰ ল'ৰাজনক মানে ডিভিজন কি দিব লাগিব সেইটো কোৱা। ফাৰ্ষ্ট ডিভিজন ন? তুমি কালিলৈ তুমি 12টাৰ আগত এবাৰ পইচা 25,000 লৈ মোৰ ইয়াত আহিব পাৰিবা নেকি? অঁ ঠিক আছে, তুমি 25,000 টকা লৈ আহি যাবা আৰু তোমাৰ ল'ৰাজনক লৈ আহিবা। তোমাৰ ল'ৰাজন ফাৰ্ষ্ট ডিভিজন, মই পোৱাই দিম বাৰু, চিন্তা নকৰিবা তুমি। ঠিক আছে পুত্ৰ কোৱা। অঁ কোৱাচোন পুত্ৰ। বাবা একদম ঘৰত থকা বহুত অশান্তি হৈ গৈছে। কাঁহী বাতি ইমান পেলাইছে নহয় বাবা, শুৱা অশান্তি হৈ গৈছে। আপুনি যেনে তেনে কিবা এটা কৰক আৰু। হয় নেকি? তোমাৰ আজি তুমি 1.5 মাহমানৰ আগতে এজনী কুকুৰা নেলু চেপি হত্যা কৰিছিলা নেকি? হয় বাবা কৰিছিলোঁ। ঘৰত আলহী আহিছিলে যে, আচ্ছা, সেই খুৱাবৰ কাৰণে হত্যা কৰিছিলোঁ। তোমাৰ সেই কুকুৰাজনী আত্মাটোৱে তোমালোকৰ ঘৰখনক অলপ আমনি কৰি আছে। তোমালোকৰ ঘৰত যাম মই তোমালোকৰ চব প্ৰব্লেম চল্ভ কৰি থৈ আহিম। ঠিক আছে বাবা। অঁ এনেইতো মই ডিমাণ্ড নকৰোঁ বাৰু, কিন্তু টকাটো অলপ খৰচা হ'ব। এতিয়া মই টকাটো কৈ নিদিওঁ কিমান লাগে। ঠিক আছে বাবা। তুমি ঘৰত অলপ পইচাটো যোগাৰ কৰি থ'বা আৰু এতিয়া তুমি গৈ থাকা। ঠিক আছে পাছত বাবা। আহি লৈ যাবা তোমালোকৰ তাত। বাবা এনেই টাইমটো ক'ব পাৰিব নেকি কেইটা বজাত? টাইমটো আজি তুমি 2টা বজাত আহিব পাৰিবা নেকি? পাৰিম বাবা। ঠিক আছে, তুমি গৈ থাকা 2টামান বজাত আহি মোক লৈ যাবাহি। ঠিক আছে বাবা। গৈ থাকা। প্ৰণাম। বাবা আয়ুষ্মান ভৱ, আয়ুষ্মান ভৱ। হেল্ল' হেল্ল'। হয় পুত্ৰ কোৱা। তোমাৰ পত্নী বেলেগৰ লগত নিলিমাই চলিছে। উপায় বাৰু মোৰ ওচৰত বহুতেই আছে, কিন্তু তোমাৰ পত্নী লিলিমাইটো কিমান দিন কিমান দিন হৈছে তুমি ক'ব পাৰিবা নেকি? 6 মাহমান ন? ঠিক আছে, তুমি মোৰ ওচৰত এপাক আহি যাব পাৰিবা নেকি? বাহিৰত তোমাৰ মিটিং আছে ন?
তুমি এটা কাম কৰিবা, টকা 50,000 মোৰ একাউণ্টত ভৰাই দিবা। আৰু শুনা, মইতো এনেও ডিমাণ্ড নকৰোঁ, জানাই তোমালোকে। তুমি টকা 50,000 মোৰ একাউণ্টত ভৰাই দিবা, মই তোমাৰ প্ৰব্লেমটো ছল্ভ কৰি দিম। পুত্ৰ, ঠিক আছে, তুমি টেনশ্যন নল'বা। মোৰ একাউণ্ট নম্বৰটো মই তোমাক মেছেজ কৰি দিছোঁ, তুমি ভৰাই দিয়া। ঠিক আছে পুত্ৰ, ধন্যবাদ। ইমান ডাঙৰ এই আমাৰ চালিয়া বজাৰ ফালে গৈছোঁ আকৌ। চালিয়া বজাৰ ইমান ডাঙৰ ভিতৰত থাকে নে? তাকে কিবা হৈছে নেকি? চালিয়া বজাৰ চলাই আছে? আমাৰ ঘৰত একদম কুকুৰ আত্মা এটা আছে বুলি কৈছে দাবাই। কি ক? ভূতৰ গেছোন। মই যাম জানো? এই বৈ মোৰ ভয় লাগিছে ন, তোমাক আনিছোঁ ন লগত। ইমান তপচনে হোৱা অশান্তি কৰিছে তাতে। হয় নেকি? তই বেলেগৰ ওচৰলৈ যোৱা নাছিলি ইমান? নাই যোৱা, আমাৰ এই চালিয়া বেজৰ ওচৰলৈকে আহিছোঁ। বহুত কথা শুনিছোঁ তেখেতৰ বিষয়ে। খেদাব পাৰিব জানো? হয় পাৰিব যেন লাগিছে। ভয়ে লাগিছে ইয়াত আহিছিল। ঠিক আছে, বাবা বাবা প্ৰণাম পুত্ৰ, বহা। বাবা আপুনি আহিব কৈছে যে 2টামান বজাত। হয় হয়, ব'লা এতিয়া তোমাৰ ভূত খেদি থৈ আহোঁ। ব'লা হ'ব। বাবা হাইখন আমাৰ বাৰীখন। বাবা এইখনে আমাৰ বাৰীখন। এইখনে নেকি? ইয়াতে বহুত ভয়ানক ভয়ানক শব্দ ওলায়। আছে? বাবা বচোৱা মোক, বাবা বচোৱা মোক। বচোৱা বাবা। ইয়াক চম্ভালা। আছে। মা আগে পাই ন, কাম নকৰোঁ দেই। বাচিলোঁ। বাদ দিলোঁ দেই।